দক্ষিণ মান্দাকাটা ঈদগাহ ময়দানত শান্তিপূৰ্ণ পৰিৱেশত ঈদ উল আজহাৰ নামাজ আদায় অসমবাসীলৈ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা শতাধিক ধৰ্মপ্ৰাণ মুছলিম ৰাইজৰ উপস্থিতিত 2 ৰাকাত ৱাজিব নামাজ আদায় অনুকূল বতৰৰ বাবে আল্লাহ তালাৰ ওচৰত শুক্ৰিয়া জ্ঞাপন চৰকাৰী নিয়ম নীতি মানি পালন ঈদৰ সকলো কাৰ্যসূচী বিভিন্ন অঞ্চলৰ ৰাইজ আৰু ইউপিৰ শ্ৰমিকৰ অংশগ্ৰহণ দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা সকলোলৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন পবিত্ৰ ঈদ উল আজহাৰ উপলক্ষে দক্ষিণ মান্দাকাটা ঈদগাহ ময়দানত আজি শান্তিপূৰ্ণভাৱে ভক্তিপূৰ্ণ পৰিৱেশত ঈদ উল আজহাৰ 2 ৰাকাত ৱাজিব নামাজ আদায় কৰে শতাধিক ধৰ্মপ্ৰাণ মুছলিম ৰাইজে এই উপলক্ষে দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা অসমবাসী তথা অঞ্চলটোৰ সমূহ ৰাজ্যলৈ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয় সমিতিৰ প্ৰতিনিধিয়ে কৈছে যে অনুকূল বতৰৰ মাজতে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিব পৰা তেওঁলোকে আল্লাহ তালাৰ ওচৰত লাখ লাখ শুক্ৰিয়া জ্ঞাপন কৰিছে লগতে এইবাৰ অসম চৰকাৰে জাৰি কৰা নিয়ম নীতি সম্পূৰ্ণভাৱে মানি ঈদ উল আজহাৰ সকলো কাৰ্যসূচী পালন কৰা হ'ব বুলি উল্লেখ কৰিছে তেওঁ লগতে কৈছে যে বিভিন্ন অঞ্চলৰ পৰা অহা মুছলিম ৰাইজৰ লগতে ৰিং ৰোডত কৰ্মৰত ইউপিৰ বহু শ্ৰমিকেও ঈদগাহ ময়দানত উপস্থিত হৈ নামাজ আদায় কৰে বিভিন্ন ঠাইৰ লোকে একত্ৰিত হৈ সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰাত আয়োজকসকলে সন্তোষ প্ৰকাশ কৰিছে শেষত দক্ষিণ মান্দাকাটা আঞ্চলিক তথা দক্ষিণ মান্দাকাটা গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা পুনৰবাৰ সকলোকে পবিত্ৰ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰা হয় নিউজ ডেস্ক ৰিপোৰ্ট মান্দাকাটা লাইভ